নমস্কাৰ মই অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি AN2 CAB ফালৰ পৰা প্ৰথমটো টেষ্ট ড্ৰাইভ আৰম্ভ কৰিলোঁ। নগাঁও ঠিক মাছমজিয়াৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিলোঁ মহামৃত্যুঞ্জয় মন্দিৰত। মহামৃত্যুঞ্জয় মন্দিৰত দৰ্শন কৰাৰ পিছত আমি নগাঁও আন স্থানত দৰ্শন কৰিলোঁ। আচলতে আপোনালোকৰ আশীৰ্বাদত আমাৰ এই যাত্ৰাটো সুকলমে হৈ গ'ল আৰু আজি আমাৰ এই যাত্ৰাত আপোনালোক নগাঁওবাসী ৰাইজে বহুতো সহায় কৰিলে, গতিকে সকলোকে বহুত বহুত ধন্যবাদ। তাৰে এজন বিশেষ ব্যক্তিয়ে আজি আমাক দুপৰীয়া সাজ খুৱালে, গতিকে দাদা আপোনাকো বহুত বহুত ধন্যবাদ জনাইছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অতি কম সময়ৰ ভিতৰত যেতিয়া আমাৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰিব, তেতিয়া অতি কম সময়ৰ ভিতৰত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব AN2 CAB, তাকো নিজাববীয়াকৈ। গতিকে সকলোৱে যাতে সহায় কৰে, আমি আগুৱাই যাব পাৰোঁ আৰু আপোনালোকৰ সহায়টো আমাক লাগিবই, লগতে আশীৰ্বাদো লাগিব। আৰু নতুন বৰ্ষত এটা ভাল খবৰ আহিব বুলি আমি আশা কৰিছোঁ। নগাঁৱত যিসকল নিবনুৱা ব্যক্তি আছে সেইসকলে এটা ভাল কৰ্মসংস্থাপন